হয় বাড়িতে মারিম পাত অর্থাৎ মরমে টানিছে অসমবাসী রাইজে বহুত বেছিয়ে মৰম দি পেলালে Hello friends, welcome back to my channel. মই আছো বৰ্তমান দুলিয়াজান মহাবিদ্যালয় আৰু আজি আছে দুলিয়াজান মহাবিদ্যালয় নৱাগত আদৰণি সভা। তো ফ্ৰেণ্ডছ নৱাগত আদৰণি সভা কি প্ৰগ্ৰাম হয় এই ব্লগটো যদি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু দুলিয়াজান মহাবিদ্যালয় পৰিয়াল বহু সহযোগত নৱাগত আদৰণি সভা 2022 স্থান দুলিয়াজান মহাবিদ্যালয় পৰীক্ষা তাৰিখ 3 ছেপ্টেম্বৰ 2022 শনিবাৰ অৰ্থাৎ আজি আৰু মুখ্য অতিথি হিচাপে থাকিব শ্ৰীযুত ভাস্কৰজ্যোতি শৰ্মা সহযোগী অধ্যাপক আনন্দৰাম বৰা ভাষা কলা সাংস্কৃতিক সংস্থা গুৱাহাটী অসম আৰু বিশিষ্ট অতিথি হিচাপে থাকিব শ্ৰীযুত ভৱজিৎ বৰা শিক্ষক সম্পাদক সদস্য ছাত্ৰ আৰু শেষত কোন আহিব জানে সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আপোনালোকে নকলেও জানে চিনি পাইছে ইচ্ছা ভৰদ্বাজৰ গীতৰ শৰাই তো ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো অলপ স্কিপ কৰি শেষলৈকে চাই থাকক
বহুত বেছি মৰম যাচিছো বাকি ভালনে সকলোৰে দুলিয়াজান প্ৰথমবাৰ আহিছে অনুষ্ঠান পৰিৱেশনৰ কাৰণে আচলতে দুলিয়াজান মহাবিদ্যালয়ৰ বিষয়ে বহু কথাই শুনি আহিছিলোঁ শিক্ষাগত দিশেই হওক বা অন্যান্য কালচাৰেল দিশতেই হওক আৰু আজি সেই বিদ্যালয়খনৰ পবিত্ৰ মঞ্চত
নৱাগত আদৰণি সভাৰ উপস্থিত থাকিব পাই নিজকে যথেষ্ট সৌভাগ্যৱান বুলি ভাবিছোঁ। ধন্যবাদ জনাইছোঁ দুলিয়াজান মহাবিদ্যালয়ৰ সমূহ পৰিয়ালক মোক আজিৰ এই বিশেষ দিনটোত আমন্ত্ৰণ জনোৱাৰ কাৰণে। কেতিয়াবা এনেদৰে মঞ্চত থিয় হৈ গান এটা গোৱাৰ সুযোগ পাম। MBA কৰিলোঁ, MBA কৰি চাকৰি কৰি আছিলোঁ, কিন্তু এটি গীত জানেনে বাৰু? গীতটি কি আছিলে? অকণমান ডাঙৰকৈ হয়, বাৰীতে মাৰিম পাত অৰ্থাৎ মৰমে টানিছে। অসমবাসী ৰাইজে বহুত বেছিয়েই মৰম দি পেলালে, যাৰ কাৰণে চাকৰি এৰিলোঁ আৰু এনেদৰে মঞ্চত গীত পৰিৱেশনৰ সুযোগত ল'লোঁ। ধন্যবাদ জনাইছোঁ প্ৰত্যেকতে। গতিকে গাবলৈ লৈছোঁ সেই সকলোৱে মৰম দিয়া বিশেষ গীতটি অকণমান একেলগে কিন্তু হ'বনে? ধন্যবাদ। তো ফ্ৰেণ্ডছ, প্ৰগ্ৰেমটো ভালে ভালে হৈ গ'ল আৰু এতিয়াৰ পৰা 7টা বজালৈ সকলো মানে ল'ৰা ছোৱালী গ'ল আৰু প্ৰফেচাৰবিলাকো গ'ল। এতিয়া মানে ময়ো যাওঁ আৰু। তো ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব, যদি ভাল পালে লাইক কমেণ্ট কৰি দিব। আৰু নেক্সট ভিডিঅ' আপোনালোকক দেখাই আছোঁ ৰিচাৰ্জ প্ৰগ্ৰেম। যদি মোৰ চেনেল যদি আপোনালোকে নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু নেক্সট ভিডিঅ' চাওঁ আপোনাৰ ৰিচাৰ্জ প্ৰগ্ৰেম। আজিলৈ বাই বাই।